নমস্কাৰ মোৰ চেনেললৈ আপোনালোকক স্বাগতম জনাইছো আজি মই আপোনালোকৰ লগত কেইটামান ইম্পৰ্টেন্ট টপিক শেয়াৰ কৰিম যিকিটা নতুনকৈ মা বা দেউতা হোৱা মানুহখিনিয়ে ফিল কৰে কিছুমান বাচ্চাটোৰ লগত মানে কিছুমান হৈ থাকে ন হেনেকুৱা কিছুমান 5টা 6টামান টপিক শেয়াৰ কৰিম যিখিনি মোৰ লগত হৈছিল সেইখিনি শেয়াৰ কৰিম গতিকে ভিডিওটো শেষলৈকে চাই যাব আৰু যদি শেষত চাই ভাল পায় তেতিয়াহলে লাইক এটা কৰিব আৰু যদি মোৰ চেনেলত আপোনালোক নতুন হয় তেতিয়াহলে প্লিজ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব ওচৰত থকা বেল আইকনটো দবাব যাতে নেক্সট ভিডিও দিলে আপোনালোকে অতি সোনকালে গম পায় সো পলম নকৰি আজিৰ ভিডিওটো ষ্টাৰ্ট কৰোৱা হয় টপিকটো হৈছে আমাৰ যেতিয়া বেবি জন্ম হয় হলে এই জায়গাটো ঢিলা থাকে ন ঢিলা হৈ থাকিলে বহুত টেনশন থাকে মোৰটো বহুত টেনশন আছিলে কাৰণ এইখিনি কিয় বা ঢিলা বাকিবোৰ সব মানে নৰ্মেল এইখিনি এনেকৈ আঙুলিৰে মানে এনেকৈ প্ৰেছ কৰি দিলে সোমাই যোৱাৰ নিচিনা এইটোৰ কাৰণে মই ডক্টৰক বহুতবাৰ সুধিছিলোঁ এইটো কিয় এনেকুৱা হয় ডক্টৰে ক'লে এইটো নৰ্মেল লাহে লাহে ঠিক হৈ যাব গতিকে সঁচায়ো সময়ৰ লগে লগে এইখিনি ঢিলাৰ পৰা মানে টাইট হৈ যায় এতিয়া মোৰ ল'ৰা টাইট হৈ গ'ল কেতিয়ালৈকে টাইট হ'ল সেইটো মই প্ৰপাৰলি ক'ব নোৱাৰিম কিন্তু খুব টাইট হৈ গৈছে মানে মূৰটো গোটেই ভৰ্তি হোৱা বুলি কয় আমাৰ গাঁৱলীয়া ভাষাত গতিকে এইটো টেনশন ল'ব লগা একো নাই লাহে লাহে সময়ৰ লগতে বাচ্চাটোৰ যেতিয়ালৈকে গ্ৰোথ হৈ থাকিব তেতিয়াৰ ভিতৰতে এবছৰমানৰ ভিতৰতে হৈ যায় কাৰণ মোৰ ল'ৰাটো এবছৰৰ ভিতৰতে সেই খুব বেছি টাইট হৈ গ'ল নেক্সটটো হৈছে ভমিটিং যেটো মই আগতে আপোনালোকক এটা ভিডিওত কৈছো ভমিটিংৰ কথাটো খুব ধুনিয়াকে মোক যেনেকৈ সাৰে কৈছিল মই তেনেকৈ আপোনালোকক ক'বলৈ চেষ্টা কৰিছো তথাপি এতিয়া ক ভমিটো মানে ভয় কৰিব লগা যেতিয়া যদি বাচ্চাটোৰ ওয়েট নাবাঢ়ে বা বেলেগ কিবা কিবি সিম্পটমস দেখাই থাকে তেতিয়া হলে ভয় কৰিবলগীয়া কিন্তু নৰমালি বাচ্চা যদি খুব বেছি গাখীৰ খাই দিয়ে তেতিয়া হলে হেতু বমি একেবাৰে নৰমাল আৰু 6 মান্থৰ ভিতৰত সেই বমিটো নিজে নিজে কমি যায় আৰু 3 নম্বৰটো হৈছে আমাৰ বাচ্চাবিলাকে খুব হাসি আই ন হাসি মাৰি থাকে 2 মিনিট 3 মিনিটৰ মূৰে মূৰে খুব হাসি মাৰে আমাৰ মানে মোৰ বাচ্চাটো বহুত হাসি মাৰিছিলে মই তাৰপিছত আৰু তাৰ চৰ্দিটো আছে বাৰু নথকা নহয় কিন্তু কিছুমান বাচ্চাৰ পানী নাথাকে নাকত কিন্তু হাঁচি লগাই থাকে তেনেকুৱা হলে মানে মোক সাৰে কৈছিলে যেতিয়া হিহতৰ নাকটো সৰু ন তো ইহতে মানে নাকত কিবা পটককে সোমাই গলে ইহতে যে এনেকুৱা কৰিব নোৱাৰে গতিকে হিহতৰ নিজে নিজে নৰ্মেল প্ৰসেছত নেচাৰৰ লগত মিলাই পেলাই ইহতে হাঁচিটো মাৰি থাকে সেইটো ভয় কৰিব লগা একো নাই আৰু তাৰ পিছত হৈছে হিকটি আমাৰ হিকটি আহিলে আমি কিমান অশান্তি পাওঁ হিকটি আহিলে আমি লগে লগে পানী খাওঁ বা মোৰ মায়ে কয় হিকটি আহিলে বেলেগ কথা চিন্তা কৰিব লাগে তেতিয়া হিকটি বন্ধ হৈ যায় কিন্তু বাচ্চাৰ ক্ষেত্ৰতো এইবিলাক নহয় ন গতিকে ইহঁতৰ হিকটিটো আহিলেও ইহঁতে হিমান বেছি একো প্ৰবলেম ফিল নকৰে কিন্তু ওচৰত যিজন থাকে সেইজনেহে প্ৰবলেমটো ফিল কৰা যায় মোৰ হাজবেণ্ডেটো মোৰ ডক্টৰক মানে ফোনে কৰি থাকিবলৈ দিছিলে যে ফোন কৰা এনেকুৱা কিয় হিকটি আহি আছে কিবা প্ৰবলেম আছে নেকি কিন্তু তেতিয়া সাৰে কৈছিলে যেতিয়া হিহতে একো নাখায় মানে ভিতৰতে থাকে তেতিয়া হিহতৰটো নৰ্মেল থাকে ন বাহিৰত ওলাই অহাৰ পিছত ব্ৰেষ্ট ফিড লয় তাৰ পিছত আৰু বেলেগ মানে চেঞ্জেছ বিলাক আহি যায় ন তেতিয়া হিহতৰ ডাইজেষ্টিভ সিস্টেমটো অকমান মানে স্লোলি কাম কৰি থাকে লাহে লাহে হিহতৰ কামবোৰ হ'বলৈ ষ্টাৰ্ট কৰে ন গতিকে হিহতৰ গেছৰ কাৰণে হিকটিটো আহিবলৈ ষ্টাৰ্ট কৰে আৰু নেক্সট হৈছে গেছৰ প্ৰবলেম নাইবা কলিক পেইন যেটো বাচ্চাটোক যদি কেতিয়াবা কিছুমান মাকে মানে মাকবিলাকৰ নিপলছত কিবা প্ৰবলেম হৈ যায় ন বেছিকে খুব বেছি চুপিলে বা তেনেকুৱা কিবা এটা কৰিলে তেতিয়া মানে কিছুমানে বটল দি দিয়ে খাবলৈ আৰু বটলটো যেতিয়া গাখীৰ নাইকিয়া হৈ যায় এনে বটলটো চুপি থাকে নাইবা বাচ্চা আঙুলি চুপি থাকে তেতিয়া হিহতে বায়ু খাই থাকে ন বায়ু খাই পেটটো ফুলি যায় যাৰ ফলত খুব বেছি গেছ হৈ যায় আৰু খুব কান্দে তেতিয়া কান্দিলেও অশান্তি লাগে মোক সাৰে ডিকলিক নামৰ এটা ক্ৰনিক ড্ৰপ দিছিলে মোৰ পোৱালিটোৰ মুখখন ওলাই থাকিছে হি আজি খোৱা নাই খুব বদমাছ কৰি আছে সেইকাৰণে বেকগ্ৰাউণ্ড সাউণ্ড পাই থাকিব তাৰ ডিকলিক নামৰ এটা মেডিচিন দিছিলে কৈছিলে যে খুব বেছি যদি ডিষ্টাৰ্ব কৰে কান্দে পেটটো ফুলা ফিল হয় তেতিয়াহ'লে সেইটো খুৱাব দিছিলে আৰু মই তেনেকৈ বেছি খোৱা নাছিলোঁ কিন্তু যদি কেতিয়াবা তেনেকুৱা ফিল কৰোঁ যে খুব কান্দে তেতিয়া খুৱাও তেনেকুৱা হয় আৰু নেক্সট হৈছে আমাৰ মোৰ বেবিৰ আছে সকলোৰে নাথাকিবও পাৰে মোৰ বেবি ইয়াতে মানে যদি বেক সাইডটো টাচ কৰোঁ মানে কিবা গুটি নিচিনা এনেকৈ টাচ কৰিলে ইফালে সিফালে গৈ থাকে তাৰ পিছত মোৰ এনেকুৱা হয় মোৰ ভ্যাকচিন নাথাকে কিন্তু মই ডক্টৰৰ তাতে এনে মানে এপইন্টমেন্ট লৈ পেলাই মই ডক্টৰক এই বস্তুটো দেখাবলৈ গৈছিলোঁ তেতিয়া মোক সাৰে বুজাই দিছিলে
এখন কাগজত লৈ পেলাই এইটোক নোটছ কয়, লিম্ফ নোড। এইটো নৰ্মেল হয়, ছাৰে মোক কৈছে যেতিয়ালৈকে মানে যদি প্ৰব্লেম থাকে তেতিয়াহ'লে পূৰা গোটাকৈ বহুত হয়, এটা দুটা নহয়, বহুত হয় আৰু মুভ নহয়। কিন্তু এইটো বস্তু মুভ হয়, চ' এইটো ইমান ভয় কৰিব লগা একো নাই। আৰু 8 বছৰ 7 বছৰৰ ভিতৰত সেই লিম্ফ নোডটো নাইকিয়া হৈ যায়, গতিকে ভয় কৰিব লগা একো নাথাকে। বাচ্ছা যেতিয়া শুই থাকে তেতিয়া মানে পটককৈ জাপ মাৰি উঠে ন, এনেকৈ সেইটো মই মানে ভাবিছিলোঁ, কিছুমানে কয় ন কিয় জঁপিয়াই উঠিছে, কিবা ভূত চুত লাগিলে নেকি, নে মানে কিবা মানে এঞ্জেলৰ লগত কথা পাতিছে, কিবা কৰিছে, এনেকুৱা কিবা কিবি কয় ন। ময়ো ভাবিছিলোঁ, তাৰপিছত মই ডক্টৰৰ লগত শ্বেয়াৰ কৰিছিলোঁ এই কথাটো, প্ৰব্লেমটো, যে ছাৰ এনেকৈ জঁপিয়াই উঠে, কিহৰ কাৰণে উঠে। মানে তেতিয়া ছাৰে কৈছিলে যিহেতু পেটত থাকোঁতে খুব বেছি মানে হেৰি হৈ থাকে ন, সিহঁতে পানীৰ মাজত থাকে, পূৰা মানে চিকুট ফিল কৰি থাকে আৰু মানে পূৰা অন্ধকাৰত থাকে, ক'লা হৈ থাকে। গতিকে যেতিয়া বাহিৰত ওলাই আহে, পোহৰ দেখে, চাউণ্ড শুনে, বহুত বেছি চাউণ্ড, মানে কিবা কিবি হৈ থাকে ন, তেতিয়া সিহঁতে মানে অকণমান জঁপিয়াই উঠে। সেইটো ভয় কৰিব নালাগে, নিজে ঠিক হৈ যাব, সেইটো ভয় কৰিব লগা একো কাৰণেই নহয়। আৰু শেষৰটো হৈছে ডাইপাৰৰ প্ৰব্লেমটো। মানুহে কয় ডাইপাৰ্ছ পিন্ধালে বাচ্ছা বহুত বেছি খজুৱতি হয়, ৰাছেছ হৈ যায়, প্ৰব্লেমছ হয়, কঁকালখন চিয়া হয়, এনেকুৱা বহুত কিবা কিবি কয় ন। কিন্তু আপুনি বিশ্বাস কৰিবনে, মই মোৰ পোৱালিটোক ষ্টাৰ্টিঙৰ পৰা মানে জন্মৰ পৰা তাক মই আহি গৈছে দেই, জন্মৰ পৰা ইয়াক মই ডাইপাৰ পিন্ধাইছোঁ, ষ্টিল ই পিন্ধি আছে। আৰু ইয়াক মই ডাইপাৰটো এনেকুৱা চিষ্টেমত পিন্ধাওঁ যে মানে ধৰি লওক যদি মানে জাষ্ট অলপ বেছি পেচাব কৰা যেন ফিল হৈছে, অকণ গধুৰ হৈছে, মই খুলি দিওঁ, খুলি পেলাই তাক হেৰি কৰি দিওঁ, লগে লগে মোৰ যিটো এক্সট্ৰা ভাৰ্জিন ককোনাট অইল আছে, ককোনাট অইলেৰে তাক চাফা কৰি দিওঁ, চাফা কৰি আকৌ লগে লগে মই ডাইপাৰ পিন্ধাই দিওঁ। কিন্তু ইয়াৰ এতিয়ালৈকে ডাইপাৰ ৰাছ তেনেকৈ হোৱা নাই। কিন্তু মই ছাৰক সুধি পেলাই মই মলম ৰাখি থৈ দিছোঁ, যাতে গৰমৰ দিনত যিহেতু ঘামে ন এইখিনি, ঘামাৰ ফলত যদি যেতিয়া ৰাছ হৈ যায় তেতিয়া মই ইউজ কৰিবলৈ যিহেতু ইমাৰ্জেঞ্চি লাগি যাব, সেইকাৰণে মই মলমটো ৰাখি থৈছোঁ। মোক মলমটো দিছে শুক্ৰাল ক্ৰীম, তেনেকুৱা নামটো আছিলে, মোৰ প্ৰপাৰলি নামটো মনত নাই, অকণমান পাহৰা নিচিনা হৈছে, তেনেকুৱা শুক্ৰালৰ নিচিনা কিবা এটা দিছে। গতিকে তেনেকুৱা ডাইপাৰ ৰাছৰ প্ৰব্লেমটো আপোনালোকে মানে ভয় নাখাব যে ৰাছ হৈছে দেখোন আৰু ডাইপাৰ নিপিন্ধাওঁ নেকি, তেনেকুৱা নহয়। ডাইপাৰ পিন্ধাব পাৰে, কাৰণ ডাইপাৰটো পিন্ধাই থোৱাৰ ফলত এতিয়া যিহেতু ঠাণ্ডাৰ দিন, বেবী বহুত বেছি কমফৰ্ট পাব। কাৰণ কিয়, যদি পেচাব কৰি দিয়ে আপুনিও গম নাপায়, তিতি থাকিব, তিতাৰ ফলত তাৰ ঠাণ্ডা লাগিব, জ্বৰ উঠিব পাৰে, চৰ্দি লাগিব পাৰে, কাহ হ'ব পাৰে, বহুত সমস্যা হৈ যাব পাৰে সাধাৰণ এটা ডাইপাৰৰ কাৰণে। গতিকে আপোনালোকে ডাইপাৰটো পিন্ধাই থ'ব পাৰে, একো টেনশ্যন নাই। জাষ্ট আপোনালোকে চেক কৰি থাকিব সি পটি কৰিছেনে নাই, বা এনেকুৱা পেচাব কৰি বহুত বেছি মানে হেভি কৰি পেলাইছে নেকি, সেইটো চেক কৰি থাকিব, বাকী একো প্ৰব্লেম নাই। ফ্ৰেণ্ডছ, মই মোৰ যিখিনি সমস্যা আছিলে আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। পিছত মই ভাবিলোঁ যে এতিয়া যিহেতু মই এইখিনি টেনশ্যন দূৰ হৈছে, গতিকে আপোনালোককো জনাওক এই টেনশ্যনখিনি, সেই ভাবি মই এইটো ভিডিঅ' বনালোঁ। গতিকে আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক কৰিব, আৰু নেক্সট আকৌ এনেকুৱা বেবী ৰিলেটেড ভিডিঅ' লৈ আকৌ আহিম। গতিকে আজিলৈ আহিছোঁ, ধন্যবাদ, বাই বাই কোৱা, বাই বাই, বাই বাই, বাই বাই, বাই বাই কৈ দিয়া, বাই বাই, বাই বাই না।